হাতীমূৰীয়ানী দেখোন বৰুৱা কিনো হাতীমূৰীয়ানী ৰীমা বুলি মাতিলেই হয় দেখোন ৰীমাটো শেষেই হৈ যাব পটককৈ হাতীমূৰীয়ানীটো বহুত দেৰিকৈ কৈ থাকিব পাৰোঁতো সেইকাৰণে আৰু হাই বিপ্লৱ হাই নমস্কাৰ আংকুল নমস্কাৰ নমস্কাৰ নিদিয়ক কেলে মূৰ্খ নমস্কাৰ আণ্টি নমস্কাৰ পাই আণ্টি বুলি নামাতিলেও হয় ইমানো বুঢ়ী হোৱা নাই নহয় নে কি কয় বৰুৱা নমস্কাৰ ৰীমা জধা মূৰ্খ হ'ব দিয়ক হেৰি কোনফালে যায়নো পিছে ৰাতিপুৱাই চুলি কটাবলৈ নিওঁ এইটো চাওকচোন চুলিখিনি কি কৰি আহিলে কটাবলৈ পঠাইছিলোঁ পঠাই আহি এইটো অৱস্থা কৰিলে খুদিলত কৈছে বোলে পাপা আজিকালি নতুন ট্ৰেণ্ড চুলি নাকাটে নহয় চুলি মিলাইহে এই কাণ চানবোৰ উলিয়াই চুলি কাটিব লাগে ল'ৰাবোৰে আমাৰ দিনততো তেনেকৈহে কাটে আজিকালিনো কি ওলালে জানো চুলিখিনি চাওকচোন গোটেই চৰাই বাঁহটোৰ নিচিনা হৈছে ইয়াতে কণী পাৰিব আকৌ ঠিকেই ক'লে হাতীমূৰীয়ানী ৰীমা এদিন ইয়াক থিয়ও কৰাই থৈছিলে বেঞ্চত এনেকুৱা চুলি বনোৱাৰ কাৰণে বহুত গালি পাৰিলে ইয়াক সেইদিনা মোৰ বৰ দুখ লাগিছিলে পাই নাকটো কটাইছোঁ ঐ তোক আজি গোটেই বাতি কাট দিয়াম ইয়াক মই আজি দিয়াই দিয়ক বাতি কাট তাৰপিছত ইয়াৰ নিচিনা হৈ যাম দেখিবলৈ হ'ব অলপ বেলেগকৈ দিয়াই দিম বাৰু পিছে আপোনালোকনো কোনফালে ওলালে হাতী ৰীমা আমি আকৌ ওলালোঁ বৰুৱা বৰা বুক ষ্টললৈ বুজিছেনে ইয়াক বোলে গাইড বুক এখন লাগে গৰম বন্ধত দিয়া সকলোবোৰ এছাইনমেণ্ট কমপ্লিট কৰি দিলেতো এতিয়া কৈছে মা মই এনুৱেলৰ কাৰণে পঢ়োৱেই আৰু চাওক আপোনাৰ ল'ৰাটো যে সঁচাকৈ শলাগ ল'বলগীয়া কিন্তু দেই চাহ জধা মূৰ্খ সেই কিবা স্কুলবিলাকেও দি থাকিব লাগে আমাৰ ইহঁতৰ বোলে এবাৰ নিদিলে এছাইনমেণ্ট নহয় এছাইনমেণ্ট দিলে আনকুল ই মোৰ পৰাই লিখিছে কেলৈ বিপ্লৱ পাহৰিলা নেকি দিছে মই পাহৰিয়ে থাকিম নহয় পাহৰি গৈছিলি চালা মিছা কথা ক'বলৈ আহিছোঁ নাকটো যে কটোৱাইছোঁ এই হাতীমূৰীয়ানী আগত আপুনিও এতিয়া কিন্তু একদম ষ্ট্ৰিক্ট হৈ যাওক দেই বৰুৱা যি মূলা বাঢ়ে দুপাততে চিন আকৌ তাকেতো আমাৰ এটা পাতেই উলিয়াব পৰা নাই চিন ক'পা উলিয়াও জানো ই যদি স্কুলত কিবা বদমাচি কৰে তুমি ডিৰেক্ট আহি মোক লগাবা ইয়ালৈ ভয় নকৰিবা মোৰ বেছিভাগ বিপ্লৱৰ লগত থকাই নহয় মই ডিকেশ্যনত খুব পঢ়োঁতো খেলিবলৈ নাযাওঁৱেই কিন্তু ইউনিট টেষ্টত মাৰ্কছ কম পোৱাৰ কাৰণে এবাৰ মাষ্টৰে কিন্তু গালি পাৰিছিলে বাকী চব ঠিক আছে ইউনিট টেষ্টটো বহি দিয়া নাই নহয় দিলে জানো বন্ধৰ আগতেই দিলে মই চাইনো কৰি পঠাইছোঁ তুমি কোৱা নাই নেকি ঘৰত পেৰেণ্টছ ছিগনেচাৰ তাত বহুত ইম্পৰ্টেণ্ট আছিলে কিন্তু মা পা চাইন কৰাই দিলোঁ মায়ে কৰিলে আজি মই বাতি কাটেই দিয়াম ইয়াৰ নিচিনাই দেখিবলৈ হৈ যা লাগিলে তোক মই বাতি কাটেই দিয়াম মানে চিধা কৰিবলগীয়া হ'ল বুজিছেনে হাতীমূৰীয়ানী কুকুৰৰ নেচ 14 বছৰ পুতি থ'লেও দেখোন চিধা নহয় এতিয়া চবেইতো নেচডাল কাটি নিদিয়ে হ'ব হাতীমূৰীয়ানী দিয়ক আপুনি গৈ থাকক ময়ো যাওঁ চুলিখিনি কটোৱাই ঘৰলৈ যাওঁ মই আকৌ অফিচলৈ ওলাব লাগিব নহয় এই জধামূৰ্খটোৰ লগতো কিমান লগাই থাকিম দেই বাই বিপ্লৱ বাই আনকুল বাই আনৰ ল'ৰা দেখিছ সব ক্ষেত্ৰতে ফাৰ্ষ্ট এছাইনমেণ্ট কমপ্লিট কৰে ফাৰ্ষ্ট ক্লাছত পৰীক্ষা হয় ফাৰ্ষ্ট ইউনিট টেষ্ট হয় ফাৰ্ষ্ট আৰু তই এটা নাক কটোৱাইছ মানে বৈ কিন্তু চবতে ফাৰ্ষ্ট হ'ব লাগে বুলিনো ক'ত লিখা আছে তোৰ বাপৰ মূৰত লিখা আছে পঢ়িবি নি